নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। ডিচেম্বৰ গ'লেই 2023 চনটো যাবই হ'ল আৰু মাত্ৰ কেইটামান দিন বাকী আছে। 2024 আহিছে, নতুন বছৰ। নতুন বছৰ বুলি কিছুমানে মাল পানী খাই পূৰা এনজয় কৰিব, কেইজনমানে ভালকৈ কৰিব এনজয় কৰিব, আৰু যিসকলে মাল পানী খাই পূৰা এনজয় কৰে সিহঁতৰ কাৰণে এই ভিডিঅ'টো জৰুৰী। চাওক, আপোনালোকে আগত কি কৰিছিলে বা তোমালোকে আগতে কি কৰিছিলা সেইবোৰ বাদ দিয়া। এতিয়া নতুন বছৰ আহিছে, যিহেতু নতুন বছৰত কি কৰিব পাৰা, নতুনকৈ কি কৰিব পাৰা সেইটো চিন্তা কৰা, হয়নে? এক নম্বৰ কথা হৈছে, আগতে যদি আমি মদ খাইছিলোঁ নতুন বছৰ বুলি, এইবাৰ আমি মদ নাখাওঁ। কাৰণ চাওক, বছৰটোহে নতুন কিন্তু আমাৰ লিভাৰবোৰ পুৰণি। গতিকে আমি সেইবোৰ যদি বাদ দিওঁ, সকলোৱে যদি ভালদৰে নতুন বছৰটো পালন কৰোঁ, মোৰো ক্ষতি নহয়, আপোনাৰো ক্ষতি নহয়, কাৰো ক্ষতি নহয়, হয়নে? গতিকে আপোনালোকে বা মই হওক, সকলোৱেই এই নতুন বছৰ আমি ভালদৰে পালন কৰিব চেষ্টা কৰিম, যাতে মদ পানী খাই কোনেও যাতে অত্যাচাৰ নকৰে। আৰু গমেই পাইছে কি ক'ব গৈ আছোঁ, কাৰণ লিভাৰটো সদায় পুৰণিয়ে হৈ থাকিব, বছৰটোহে নতুন আহিব। গতিকে সেইবোৰ সকলো বাদ দিয়ক, নতুন বছৰটো সকলোৱে ভালদৰে পালন কৰক। জয় আই অসম, নতুন বছৰ শুভেচ্ছা থাকিল 2024। বাই বাই।